গুড মৰ্ণিং এভৰিৱান। ভিডিঅ'টোত ক্লিক কৰাৰ বাবে বহুত বেছি ধন্যবাদ। আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আৰু সকলোকে ৰোজা খুব বেছি ভালকৈ গৈ আছে। বাৰু আজি ভাবিলোঁ মই মোৰ গোটেই দিনটো শ্বেয়াৰ কৰোঁ কি কৰোঁ। এয়া মই চেহৰি টাইমত উঠি ফাৰ্ষ্ট ফ্ৰেছ হোৱাৰ আগত ভাতটো হ'ব দিছোঁ, কাৰণ ভাতটো হওঁতে টাইম লাগে। তাৰপিছত মই ফ্ৰেছ হৈ ল'লোঁ, ব্ৰাছ কৰি পেলাই ফ্ৰেছ হৈ লৈ ফ্ৰেছ হওঁতে ভাতটো হৈয়ে যায়। ঠাণ্ডা ভাত যিমান পাৰে নাখাব আৰু পটককৈ বেমাৰ হোৱাৰ চান্সটো থাকে, সেইকাৰণে ঠাণ্ডা ভাত নাখাওঁৱেই মই। আৰু চব্জি আগতে বনাই থৈ দিওঁ, মই প্ৰায় ইফতাৰৰ টাইমতে চেহৰিৰ কাৰণেও বনাই থৈ দিওঁ। চ' আজি বনাইছিলোঁ পনীৰ আৰু অকণমান চব্জি আছিল, চ' সেয়াৰে চেহৰি কৰিলোঁ আৰু। গুড মৰ্ণিং এভৰিৱান। মই চেহৰিৰ পিছত ডাইৰেক্ট 8টা বজাত উঠিছোঁ, এতিয়া অলপ আগত। আৰু উঠিয়ে গা ধুলোঁ, গা ধুই ড্ৰেছ পিন্ধিলোঁ। এতিয়া ক্লাছত যাওঁ, ক্লাছ আছে। বৰষুণ দিছে আজি, বৰষুণ। এয়া মই আহি পালোহি। বৰষুণ দিয়াৰ কাৰণে ইমান ধুনীয়া লাগিছে, কাৰণ ইমান ধূলি হৈ আছিল কেইদিনমানৰ পৰা। বৰষুণ মাষ্ট নিডেড আছিল আৰু। চ' খুব ভাল লাগিল। এয়া মই ক্লাছৰ কাৰণে গৈ আছোঁ। এইখন আমাৰ ৱাল মেগাজিন, এইটো ইয়াৰৰ। চ' সেয়াই আৰু। আজি বৰষুণ দিয়াৰ কাৰণে ষ্টুডেণ্টবোৰ অকণমান লেটকৈ আহিছিল আৰু মই মোৰ টাইমতে আহিছিলোঁ। এইটো আমাৰ ফাৰ্ষ্ট ফ্ল'ৰৰ কৰিডৰ। ইয়াতে প্ৰায় সকলো প্ৰফেচৰৰে ৰুমবোৰ হয়, কেবিনবোৰ। চ' ভাল লাগে। The meeting of sperm and egg. Meeting of sperm and egg is not a simple matter. It's not a simple matter. Simple no single. Simple matter. Many marine organisms environment is shared. This environment is shared with other species. Then they shape S-H-A-P, shape their gametes. Shape their gametes. Okay. Gimana prosedur? আৰু এয়া আমাৰ ৰুমৰ পৰা ভিউ। ইমান ভাল লাগিছে, বৰষুণ দিয়াত চাবলৈ বহুত ভাল লাগিছে। বহুত ঠাণ্ডা ঠাণ্ডা বতাহো আহি আহিছিল। চ' সেয়াই আৰু। আমাৰ ক্লাছ শেষ হোৱাৰ পিছত আমাৰ এটা ক্লাছ অফ আছিল, চ' আমি প্ৰেক্টিকেল লিখিলোঁ। এয়া তাৰপিছত হৈ আছে আমাৰ ফিজিঅ'লজি। এইটো ৰিচাৰ্চ স্কলাৰ বা হয়, তেওঁ আমাক ফিজিঅ'লজি পঢ়াইছিলে। আৰু তাৰপিছত মই গ'লোঁ তলত হিষ্ট'লজি লেবত, কাৰণ ক্লাছৰুমত ইমান বেছি চিঞৰ বাখৰ হৈ আছিল। ৰোজা ৰাখিলে বহুত ইৰিটেট লাগে, বহুত চিঞৰ বাখৰ শুনিলে। চ' মই ইয়াতে অকলে আহি পেলাই অকণমান পঢ়ি আছিলোঁ। আৰু আজি আমাৰ প্ৰেক্টিকেল নহ'ল, আমাৰ গ্ৰুপৰ প্ৰেক্টিকেল যোনজন টিচাৰে কৰাব তেখেত নাই। চ' সোনকালে আহিব পাৰিলোঁ। মোৰ সোনকালে আহি খুব ভাল লাগে, কাৰণ আবেলি সময় মোৰ ৰুমত থাকি খুব ভাল লাগে। আৰু লগতে আজিকালি ইফতাৰো বনাব লগা হয় ন, চ' অকণমান সোনকালে আহিব পাৰিলে ভাল হয়। মই আহিয়ে ইমানগাল বাচন ধুইছোঁ, ইমানবোৰ বাচন ধুইছোঁ। আৰু এতিয়া মই ইফতাৰৰ কাৰণে প্ৰিপেয়াৰ কৰিম। তাৰ আগতে ৰুমটো ঝাৰু দিব লাগিব।
আজি মানে মই ইফতাৰত যিদিনা মোৰ লগত যি থাকে মই সেইটোৰে ইফতাৰ কৰোঁ মানে নহ'লে আৰু ইমান এৰেঞ্জমেণ্ট কৰাৰ মানে হেৰি নাথাকে ন চ' আজি মানে মই ভাবিলোঁ পনীৰ আছে মানে চেহৰিত পনীৰ খাইছিলোঁ দেখিছে ন তো মানে আৰু ফ্ৰাই কৰি থোৱা আছিল পনীৰ চ' মই ভাবিলোঁ পনীৰ বনাওঁ আৰু অকণমান পোলাও টাইপ কিবা বনাওঁ আৰু পনীৰৰ লগত খাব চ' তাৰ কাৰণে চাউলকেইটা ফাৰ্ষ্ট তিয়াই থ'লোঁ আৰু এয়া মই পনীৰৰ কাৰণে বিলাহী আৰু কি কয় পিঁয়াজ কাটি আছিলোঁ পনীৰ বনাবলৈ। মোৰ বনোৱা হৈ গৈছিল চ' মই ভাবিলোঁ অকণমান বাহিৰত গৈ মানে চাদৰ ওপৰত গৈ চাই আহোঁ মানে ইমান ফগি আছিল মানে বৰষুণ হৈ গৈছে ন আৰু তাৰপিছত এয়া পনীৰ মোৰ হৈ গ'ল আৰু মই এনেকৈ খাই ভাল পাওঁ ইমান হৈ গ'ল ইফতাৰ ৰেডি আজিৰ কাৰণে আছে ইয়াতে অকণমান পোলাও ইয়াতে পনীৰ মানে পনীৰ আৰু বনাইছোঁ আৰু ইয়াতে ব্ৰেডৰে অকণমান মিঠা টাইপ চাহী টুকুৰা যেনেকৈ বনাই নহয় সেইটো একদমেই প্লিজ নাচাব এনেকৈ চাওক অকণমান বাট এনে আৰু অকণ মিঠা খাব মন গৈছে ইয়াতে আছে খেজুৰ এটা কল আৰু ব্ৰেড দুটা আৰু ইয়াতে মটৰেৰে কিবা অলপ চব্জি এনেকৈ ব্ৰেডেৰে খাই মোৰ খুব ভাল লাগে চ' ইয়াতে অকণমান পোলাও এইটো দেখাত বেছি দেখিছে বাট একদমেই অলপ চ' পোলাও পনীৰ ইমানখিনি আৰু বহুতখিনি চ' সেয়াই আৰু ইফতাৰ মানে আজান দিয়াৰ আগত এনেকৈ মই প্ৰে কৰি লওঁ তাৰপিছত আজান দিলেই ৰোজা খুলিলোঁ চ' আজি ভিডিঅ'টোত ইমানখিনিয়ে আশা কৰোঁ ভিডিঅ'টো চাই খুব ভাল পালে।